কি কৰিব কাৰণে আছে ঠিক নাই প্ৰব্লেম খালি চবফালে প্ৰব্লেম আৰু দে টেনশ্যন নলবি ঘৰত যাম বাইকখনকে বেছি দিম নেকি এতিয়া ৰাতি বহুত হ'ল ঘৰত যাম পিছত বাইক বেচিবি বল মই কিন্তু বাইক চলাব নোৱাৰোঁ কেনেকৈ নকবিচোন মইহে জানিছোঁ মোৰ বেদনা মোৰ মোবাইলটো কি হ'ল মোবাইলটো কিবা হ'ল নেকি মই যদি মৰম মোৰ মোবাইলটো মোক দি পঠাবি ক'ত আহিলাম মই ভাই আমি মডেলো নেকি বাৰু তেনেকুৱাই লাগিছে আৰু কিন্তু মৰি কেনে ক'ত আহিলাম সেইটোহে ভাবি পোৱা নাই বল অলপ আগত যাম কোন ঠাই চিনি পাইছা না ধৰুৱাই নোৱাৰিছোঁ তোৰ আমি ক'ত আছোঁ ক'ব পাৰিব নেকি এইখন স্বৰ্গ হয় স্বৰ্গত আছোঁ অঁ আমাৰ মোবাইলকেইটা দি ক'ত থলি মোবাইল মোবাইল বাইক দে ইয়াত তহঁতে এইবিলাক নাপাবি নহয় কিয় নাপাম পাবাই লাগিব স্বৰ্গত এইবিলাক নচলে নহয় আৰে বাবা আমিতো স্বৰ্গত আহোঁ বুলি কোৱা নাছিলোঁ তোক কোনে আনিব দিছিলে আমাক ইমানখানা পাপ কৰি কেনেকৈ স্বৰ্গ পালোঁ মানে যা ইয়াৰ পৰা যা এতিয়া যাম কিয়নো নাযাম কিন্তু এটা কথা ক'ব লাগিব গুটখা এটা লাগিছিলে আনি দে না ইয়াত সেইবিলাক একো নাপায় তেনেহ'লে চাহ একাপ খাবৰ কাৰণে পইচা থাকে দে এইকেইটা কোনে ইয়ালৈ আনিলে মাথা চাথা গৰম কৰি মাৰে কি কৰিবি এতিয়া পলাল দেখোন তাকে ভাবচোন কোনোবা ফালে গৈ চাম বলচোন ক'ৰবাত যদি জেগা পাম চাহ অকণ বনাই খাম বল যাম আল্লাহ কুকুৰ আমি স্বৰ্গত আহোঁ বুলি কৈছিলোঁ মোবাইল নিদিলে মই স্বৰ্গত নাথাকোঁ দেই ইয়াতনো দোকান এখনো দিব পৰা নাই নে কোনেও পইচা নাই আছে ইহঁতৰ অলপো ভাল নালাগে আমাৰ মোবাইল আৰু গোটখা নহ'লে নচলিব বুজিছা তেনেহ'লে কি কৰিবি অন্নখন এটাকে চলাই চাম নেকি তই এইখন স্বৰ্গ হয় এইবিলাক আমি একো নুবুজাওঁ তাতে আমাক পাইপটো আমাক লাগিবই আমি দেখোন এটা কাম কৰিব পাৰোঁ ইয়াতে এটকা জংঘল আছে তাৰ পৰা শুই কেনে আনি পেলাই আমি জুই জ্বলাই পেলাই চাহ একাপ বনাই খাব পাৰোঁ হয়তো বল নহ'লে বনাই খাম জুইটো ধৰি ল'ম পিছৰখিনি কি কৰিবি এতিয়া তাকেহে বাপৰে বা ইহঁতে থকা শান্তি দিয়া নাই তোক শান্তি লাগে নো কি শান্তি দিছে থাকিবৰ কাৰণে না মোবাইল আছে না টিভি আছে একো ঘৰে কোদাল নাই না গোটখা এটা খাব পাইছোঁ তহঁতে দিয়াৰ পৰা খেদি পঠিয়াই দিয়ে ভাল হ'ব বল তাহলে বিটা নৰকত থৈ আহোঁ নাযাম মই পৃথিৱীত যামগৈ মোক বাৰু নৰকত থলেও হ'ব তই আকৌ পৃথিৱীত কিয় যাওঁ মোবাইলৰো বেয়া থাকিব নোৱাৰোঁ মৰাৰ পাছতো মোবাইলৰ প্ৰতি মোক তোক গৰম তেলত ভাজিব লাগিব দেই গৰম পানীত কি যাম বল এতিয়া নৰকলৈ